তোমালোকেও মোৰ নিচিনাকৈ এভিয়েটাৰ খেলি ডেইলি 5,000ৰ পৰা 10,000লৈকে আৰ্নিং কৰিব পাৰা। কেনেকৈ আৰ্নিং কৰিবা, কোনটো এপত তোমালোকে এভিয়েটাৰ খেলিবা, এই সকলোবোৰ আজিৰ ভিডিঅ'ত আলোচনা কৰিম। এই এভিয়েটাৰ গেমৰ লিংকটো তোমালোকে ডেছক্ৰিপশ্যন নাইবা কমেণ্ট বক্সত পাই যাবা। তাৰ পৰা ডাউনলোড কৰিলে তোমালোকে 200 টকা এটা বোনাছ হিচাপে পাই যাবা। এপটো লগইন কৰাৰ পাছত তোমালোকে এনেকুৱা পেজ এটা দেখিবলৈ পাবা। এতিয়া তোমালোকে অলপ যদি তলৰ ফালে স্ক্ৰল কৰা তেতিয়াহ'লে তোমালোকে দেখিবলৈ পাবা এভিয়েটাৰ বুলি। এভিয়েটাৰত ক্লিক কৰাৰ পাছত তোমালোকক এভিয়েটাৰৰ গেমটোলৈ লৈ যাব। এতিয়া তোমালোকে স্ক্ৰীনত চাব পাৰিছা এভিয়েটাৰ গেমটো অন হৈ গ'ল আৰু তোমালোকে দেখিব পাৰিছা 80x পাৰ হৈ গ'ল। মই ভিডিঅ'টো একো কাট-কুট কৰা নাই যাতে তোমালোকে স্কেম বুলি নাভাবা, কাৰণ স্ক্ৰীনত যি দেখাই আছে তাকে মই কৈ আছোঁ। লাইভ স্ক্ৰিনিং হৈ আছে, তোমালোকৰ সন্মুখতে মই দেখাই আছোঁ আৰু 200x পাৰ হৈ গ'ল। চাওঁ আহা আমি এইটো কিমান দূৰ যায়, কাৰণ যিহেতু এইটো মই একো কাটাকাটি কৰা নাই, পূৰা তোমালোকক ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে দেখাই আছোঁ। গেমটো খতম হ'ব দিয়া, তাৰপাছত আমি আলোচনা কৰিম। আৰু এয়া তোমালোকৰ স্ক্ৰীনৰ সন্মুখতে গেমটো খতম হৈ গ'ল 750x। যদি তোমালোকে 100 টকাও লগালা হয় মিনিমাম, তে তোমালোকৰ সেই 100 টকাটো 75,000 75,000 ৰুপিজ হৈ গ'লে হয়। আৰু যদি তোমালোকে 1,000 টকা লগালা হয় তেনেহ'লে তোমালোকৰ 7,50,000 টকা এটা হৈ গ'লে হয়। 100% ট্ৰাষ্টেড এপ্লিকেশ্যন হয়। ইয়াতে তোমালোকে একো টেনশ্যন নোলোৱাকৈ গেমটো খেলিব পাৰা। এতিয়া কথা হ'ল তোমালোকে এইটো খেলিবা কেনেকৈ। তোমালোকে তলত স্ক্ৰীনত দেখিব পাৰি আছা বিট বুলি লিখা আছে, 10 টকা হৈ আছে 10 INR। তোমালোকে মিনিমাম 10 টকাৰ পৰা খেলিব পাৰা আৰু মেক্সিমাম তোমালোকে 1 লাখলৈকে খেলিব পাৰা। বহুত ইজি। তোমালোকে গেমটো ডাউনলোড কৰাৰ পাছত এবাৰ দুবাৰ চাই ল'বা কেনেকৈ খেলিব লাগে, তাৰপাছত তোমালোকে 100% নিজেই খেলিব পাৰিবা।